হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজি দেখাম আপোনালোকক আমাৰ ঘৰত আজি মায়ে জাকৈ মাৰিছে। জাকৈ মাৰি এটা কুচিয়া আনিছে। কুচিয়াটো দেখাম আপোনালোকক। আজি কুচিয়া খাম আমি, আৰু কুচিয়াটো কেনেধৰণে বনাম আমি সেইবোৰ দেখাম, সকলোবোৰ দেখাম আপোনালোকক। আৰু এতিয়া কুচিয়াটো এতিয়া বাচিব লাগিব। প্ৰথমে কুচিয়াটো বাচি লওক। মায়ে এতিয়া বাচি আৰম্ভ কৰিব। এতিয়া মই তাকো দেখাম, আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু এইপিনে আছে আমাৰ পঢ়ি আছে, তাই কিতাপ পঢ়ি আছে। ভিডিঅ'টো আমি ৰাতি কৰিছোঁ, সেইকাৰণে অলপ কেমেৰাটো ধোঁৱা কোৱা আহিছে। আৰু ফাইনেলি আপোনালোকে চাই থাকক। আমাৰ মায়ে কুচিয়াটো বাচিব, আৰু কিদৰে কুচিয়াটো বাচে সেই কুচিয়াটো আমি বাচি লোৱাৰ পিছত আমি আপোনালোকক বাকীখিনি দেখাম। আপোনালোকে চাওক, এইটো কুচিয়াটো আমাৰ যিটো কুচিয়া আনিছে সেই কুচিয়াটো আমাৰ মায়ে নিজে জাকৈ মাৰি আনিছে। মই আপোনালোকক দেখাম, ৰ'ব। মই বেক কেমেৰা কৰি দেখাইছোঁ, আপোনালোকে চাব। এইটো কুচিয়াটো বেছি ডাঙৰ নহয়। যিমানে যি নহওক, কুচিয়া আমাৰ তেজৰ কাৰণে ভাল খালে। যিহেতু কুচিয়াটো ইমান ডাঙৰ নহয়, তথাপিও আমি খাম আৰু এইটো কুচিয়া। চাই থাকক ভিডিঅ'টো। কুচিয়াটো কেনেকৈ বাচে তাকো দেখাম। আৰু আপোনালোকে চাওক, এইটো কুচিয়া আৰু প্ৰায় 1.5 ফুটমান দীঘল হ'ব, কাৰণ বেছি ইমানো ডাঙৰ নহয় কুচিয়াটো। এইটোৱে কুচিয়া। আৰু আপোনালোকে যদি কুচিয়া খাই ভাল পায়, এবাৰ কমেণ্ট কৰি জনাব আমাক। আৰু কুচিয়া বাচিবলৈ হ'লে প্ৰথমে ডিঙিটো কাষতে অলপকৈ বিলেটেই হওক বা চোকা দাই বা কটাৰী হওক, যিকোনো বস্তু এটা লৈ অলপকৈ আপোনালোকে কাটি পেলাই, যাতে ওপৰৰ ছালটো আপোনালোকে আঁতৰাই নিব পাৰে। কাৰণ ওপৰৰ ছালটো নাখায়, আমি হ'লেও নাখাওঁ, বেলেগে হ'লেও নাখায়, আৰু ওপৰৰ ছালটোও নাখায় আৰু ডিঙিটোও নাখায়। বাকী আপোনালোকে চাব, ইয়াৰ পিছত দেখিব যেন ছালটো কিদৰে অখুৱাই লৈ যায়। মই দেখাই আছোঁ, আপোনালোকে চাই থাকক। আমাৰ পৰি তাইতো এনি টাইম খোৱাতে লাগিয়ে থাকে, তাই খাওঁ লাগিয়ে থাকে। দেখা হাই বুলি, হাই কোৱা, হাই কোৱা। তাই হাই ক'বলৈ লাজ লাগিছে। আৰু এইপিনে আছে আমাৰ পৰি মাক অৱস্থা নাইকিয়া হৈছে। তাই গৰম লাগিয়ে থাকে, অকণমানতে তাই গৰম লাগি থাকে। যিহেতু আজি আমাৰ বৰষুণৰ দিন, এতিয়া বৰ্তমান বাহিৰত বৰষুণেই পৰি আছে। আজি দিনটো বৰষুণেই। বাৰু ফ্ৰেণ্ডছ, চাই থাকক আপোনালোকে। বাকী ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকক। বাকীখিনি মই আপোনালোকক সম্পূৰ্ণৰূপে দেখাই আছোঁ। আৰু এইকেইটা হৈছে ডিমৰু পাত, কাৰণ কুচিয়াৰ ছালটো গুচাবৰ কাৰণে আমাক ডিমৰু পাতৰ সহায় লাগে। এই ডিমৰু পাত যিহেতু ইয়াতে আপোনাৰ হুল থকা নিচিনা আছে, যাতে কুচিয়াটোত লাগিলে যাতে ছালটো স্লিপ নকৰে বা পিছলি নাযায়, সেইকাৰণে আমি ডিমৰু পাতটো ব্যৱহাৰ কৰোঁ। আৰু আপোনালোকে চাই থাকক কিদৰে ডিমৰু পাতেৰে কুচিয়াৰ ছালটো আঁতৰাব পাৰি। এয়া চাওক, এটা ছাইডে মাথাটোত ধৰি লৈছে, আৰু আনটো ছাইডে কুচিয়াৰ যিখন ছাল আঁতৰাব তাত ধৰি লৈছে। কি ধুনীয়াকৈ আঁতৰি গৈছে দেখিছে আপোনালোকে। ঠিক এনেদৰে আপোনালোকে আঁতৰালে কুচিয়া ছালটো বহুত সহজতে আপোনালোকে আঁতৰাব পাৰিব। আমাক কুচিয়া ছালটো আঁতৰাবলৈ হ'লে আমাক ডিমৰু পাতটো খুবেই প্ৰয়োজন। আপোনালোকৰ ঘৰতে হওক বা বাৰীতে হওক, য'তেই নাথাকক ডিমৰু পাতটো লাগেই। আৰু আপোনালোকে ডিমৰু পাতে নহ'লে নাইবা আপোনালোকে ৰঙালাও পাতেও পাৰে। আপোনালোকে যিটো মেইন আমাৰ কুচিয়া ছালটো আঁতৰাব পাৰে, ৰঙালাও পাত নাইবা ডিমৰু পাত দুইটা ব্যৱহাৰ কৰিব পাৰে। কি ধুনীয়াকৈ আমাৰ এয়া দেখিছে, আপোনালোকে দেখিবলৈ পাইছে, ধুনীয়াকৈ কুচিয়া ছালটো, ওপৰৰ ছালটো আঁতৰি গৈছে। ফাইনেলি এতিয়া আমাৰ কুচিয়া ছাল আঁতৰোৱা হৈ গৈছে। এতিয়া আমাৰ কুচিয়াটো বাচিব। আৰু এইপিনে আছে বৰষা এয়া আদা ৰহুন গুচোৱাত ব্যস্ত হৈ আছে। বাকী মায়ে আছে এইপিনে, আমাৰ মায়ে হয়। ৰ'ব, ৰাতি কৰাৰ কাৰণে আমাৰ পিক্সাৰটো এইপিনে চাওক, আমাৰ নিজৰ মা হয়। নিজৰ মায়ে আজি জাকৈ মাৰি কুচিয়া ধৰি, আজি কুচিয়া খুৱাম বুলি কুচিয়া ধৰি লৈ আহিছে। মায়ে হাই বুলি এনেকৈ হাই এটা দি দিয়ক। তো ফ্ৰেণ্ডছ, চাই থাকক ভিডিঅ'টো। আমি কিদৰে কুচিয়াটো বনাম বা কি লাগিব কুচিয়াটো বনাবলৈ হ'লে। আদা ৰহুন, জীয়া জালুক
যি বস্তু আমাৰ প্ৰয়োজন হয় সেই বস্তুখিনিও দেখাম। তাৰপিছত আপোনালোকে চাওক কেনেকুৱা হয়, চাই কমেণ্ট কৰিব। যদি আপোনালোকে আমাৰ চেনেলটো নতুন হয় এটা লাইক কৰিব আৰু ভিডিঅ'ত আমাৰ শ্বেয়াৰ কৰিব, পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আমাৰ পুনৰ এটা ভিডিঅ' দিওঁতে আপোনালোকে খুব সোনকালে পায় আমাৰ ভিডিঅ'টো। তো ফ্ৰেণ্ডছ চাই থাকক, আমি দেখাই আছোঁ আমি কেনেদৰে বনাম। মই নিজে বনাম আজি কুচিয়াটো, আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈ। তো ফ্ৰেণ্ডছ ফাইনেলি আমাৰ কুচিয়া কাটি হৈ গ'ল। এতিয়া আমাৰ বনাব বাকী আছে কুচিয়াখিনি। এতিয়া আমি বনাম। দেখিছে কুচিয়া কিমান ৰঙা হৈ গৈছে, কাৰণ কুচিয়াটোত তেজ আছে। সৰু হ'লেও কুচিয়াটো বহুত তেজ আছে, আপোনালোকে দেখিব পাইছে কিমান ৰঙা হৈ আছে কুচিয়াটো। কাৰণ পিকচাৰটো ৰাতিৰ কাৰণে ইমান ভালকৈ অহা নাই চাগে পিকচাৰটো, তথাপিও বহুতখিনি ৰঙা দেখিছে চাগে আপোনালোকে। বাছ এতিয়া আমি কুচিয়া বনাবলৈ বাকী আছে। ফাইনেলি এতিয়া আমি কুচিয়া বনাম, আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। তো ফ্ৰেণ্ডছ ফাইনেলি আমি এতিয়া কুচিয়া বনাম, কাৰণ কুচিয়া বনাবলৈ ৰেডি হৈ গ'ল। ইয়াত দেখিছে আপোনালোকে, বেক কেমেৰা কৰি দিছোঁ মই। ইয়াত আমাৰ বনোৱা ৰেডি হ'ব এতিয়া, কাৰণ কেলৈ আমি ইয়াত কেৰাহী পাতি থৈছোঁ। ইয়াত কুচিয়াখিনিৰ লগত অলপমান হালধি আৰু অলপমান নিমখ দি লওঁ। নিমখ দি আমি মিক্স কৰি লওঁ। মিক্স কৰি লোৱাৰ পিছত আমাৰ তেল গৰম হ'ব দিছোঁ। এইপিনে তেল গৰম হৈ আহিছে যিহেতু, এতিয়া আমি কুচিয়াখিনি ধুনীয়াকৈ তেলত ঢালি দিম। ঢালি দিয়াৰ পিছতে তেলত ফ্ৰাই হোৱাৰ পিছত অলপ পিছত দেখিবলৈ পাব আপোনালোকে, এয়া চাওক কুচিয়া ফাইনেলি তেলত দি দিলোঁ। ৰাতিৰ কাৰণে হয়তো পিকচাৰটো ভালকৈ নাহিব পাৰে। ফাইনেলি আমি এয়া চাওক কুচিয়া, ৰঙা কুচিয়া কেনেকৈ ক'লা হৈ গৈছে, কাৰণ কুচিয়াটো শেষত ক'লাই হৈ যায় দেখিবলৈ। এয়া দেখিছে আপোনালোকে। কাৰণ মই শ্বৰ্টকৈ দিম, কাৰণ বেছি গোটেই সম্পূৰ্ণ দিবলৈ হ'লে বহুত দীঘলীয়া হ'ব ভিডিঅ'টো। চাওক এয়া কুচিয়া বনি আছে, ফ্ৰাই কৰি আছোঁ বৰ্তমান। এতিয়া কুচিয়াটো ফ্ৰাই কৰি আছোঁ আমি। ইয়াৰ পিছত আপোনালোকক দেখাম কিদৰে ফাইনেলি কুচিয়াটো খাই কেনেকুৱা টেষ্ট লাগে। আপোনালোকে এবাৰ বনাই চাব, খাই বৰ ভাল লাগিব। আৰু এইপিনে আছে আমাৰ আদা ৰহুন বটি থোৱা আছে, এইপিনে আদা ৰহুন আছে আৰু এইপিনে পিঁয়াজ আছে বাকী। আৰু জলকীয়া মছলা দিম, কাৰণ আমাৰ ঘৰত সৰু সৰু ল'ৰা ছোৱালী আছে, সেইকাৰণে আমি প্ৰথমতে জলকীয়া মছলা দি নবনাওঁ। সিহঁতৰ কাৰণে কাঢ়ি ল'ম, কাঢ়ি লোৱাৰ পিছতহে আমি জলকীয়া মছলা দিম। ফাইনেলি লাষ্টত আপোনালোকক দেখাম কেনেকুৱা হয়। তো ফ্ৰেণ্ডছ ফাইনেলি আমাৰ কুচিয়া ফ্ৰাই কৰা হৈ গৈছে। এতিয়া আলু দি ইয়াৰ লগত জিৰা জালুক দি আমি কুচিয়া বনাম, কাৰণ জিৰা জালুকটো হ'লেহে খাই ভাল লাগে। ইয়াত দেখিবলৈ পাইছে ফাইনেলি আমাৰ কুচিয়া ফ্ৰাই কৰা হৈছে, পূৰা ধুনীয়াকৈ ড্ৰাই ফ্ৰাই কৰা হৈছে। ইয়াৰ পিছত আমি এতিয়া প্ৰথমে আলুখিনি অলপ সিজাই ল'ম। বৰ ধুনীয়াকৈ সিজাই লোৱাৰ পিছত যেতিয়া আমাৰ আলুখিনি সিজিব, তেতিয়া আমি কুচিয়াখিনি ঢালি দিম। তাৰপিছত আমাৰ খাবলৈ টেষ্ট লাগিব। নহ'লে যদি আমি ইয়াৰ আগতেই যদি কুচিয়াখিনি ঢালি দিওঁ, হয়তো কুচিয়াটো সিজি পেলাই সোনকালে ভাঙি যোৱা চান্স থাকে, কাৰণ লাষ্টৰ মাজতে দিলে কুচিয়াটো নাভাঙিব। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈ, স্কিপ নকৰিব। আৰু আমাৰ যিখিনি তেল বাচিছিল ইয়াতে আমি পিঁয়াজ দিছোঁ। ইয়াতে অলপ পিঁয়াজ দিছোঁ। পিঁয়াজ দি অলপ সময় লৰাই দিছোঁ অলপ। পিঁয়াজটো অলপ সিজিব লাগিব, কাৰণ কেলৈ যিকোনো বস্তু এটাক সিজিলেহে খাই ভাল লাগে। চাই থাকক আপোনালোকে। আৰু ইয়াৰ পিছত অলপমান আদা ৰহুন দিছোঁ। কাৰণ কেলৈ আমি আদা ৰহুনটো দিবই লাগিব। এই দেখিবলৈ পাইছে আদা ৰহুন দিছোঁ। বাৰু ইয়াৰ পিছত যদি আপোনালোকে দেখিবলৈ পাইছে আদা ৰহুন দি অলপমান ফ্ৰাই কৰি লৈছোঁ পিঁয়াজখিনিও, কাৰণ পিঁয়াজখিনিও ফ্ৰাই কৰিলেহে আমাৰ সোৱাদটো বেছি আহিব। কাৰণ এতিয়া আমি জলকীয়া মছলা একো নিদিওঁ, কাৰণ সৰু ল'ৰা ছোৱালী দুটা আছে, যিহেতু এটা ভতিজা আছে আৰু এজনী আমাৰ পৰি, আপোনালোকে চিনি পায় কিজানি, ভিডিঅ'ত দেখিছেই। তো ফ্ৰেণ্ডছ চাই থাকক ভিডিঅ'টো শেষলৈকে চাই থাকক। বাকী আমি ফাইনেলি শেষত আমাৰ যিখিনি কুচিয়া তৰকাৰী হয় বা চব্জি হয়, ফাইনেলি আমি শেষত দেখাই দিম, আপোনালোকে চাই থাকক।
কাৰণ ভিডিঅ'টো বেছি লম্বা নকৰোঁ। তো ফ্ৰেণ্ডছ, এতিয়া আমি আলুখিনি অলপ ফ্ৰাই কৰি লওঁ। এই আলু দেখিছে, আলুখিনি সৰু সৰুকৈ কাটিছোঁ, বেছি ডাঙৰকৈ কটা নাই, কাৰণ কেলৈ বেছি ডাঙৰকৈ কাটিবলৈ হ'লে সিজোতে অলপ টাইম লাগে। সেয়ে আমি অলপ সৰু সৰুকৈ কাটিছোঁ। বহুত সোনকালে সিজিব সৰুকৈ কাটিলে, ইমান ডাঙৰকৈ কটাৰ দৰকাৰ নাই, কাৰণ সৰু সৰুকৈ বেছি ভাল লাগে খাই। এয়া চাওক, আলুখিনি বৰ ধুনীয়াকৈ ড্ৰাই ফ্ৰাই কৰি অলপ সিজাৰ পিছতে আমি যিখিনি কুচিয়া আছিলে, কুচিয়াখিনি আমি ঢালি দিম ইয়াৰ পিছত। তো আপোনালোকে চাই থাকক। তো ফ্ৰেণ্ডছ, ফাইনেলি আমাৰ কুচিয়া হৈ গ'ল। এতিয়া আপোনালোকক দেখাম, চাব। এইপিনে দেখিবলৈ পাইছে আমাৰ ফাইনেলি কুচিয়া হৈ গ'ল। তো ফ্ৰেণ্ডছ, আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। পুনৰ লগ পাম নেক্সট এটা ভিডিঅ' লৈ। তেতিয়ালৈকে বাই বাই। ভালে থাকক, সুখত থাকক, হাঁহি থাকক। বাই বাই।